ভিডিঅ'টোত ক্লিক কৰাৰ বাবে থেংক ইউ সো মাচ গাইজ। আজি আকৌ কেইটামান কুৱেশ্যন আৰু এনচাৰ লৈ আহিছোঁ পৰিৱেশ বিজ্ঞানৰ পৰা, আৰু এইটো হৈছে স্পেচিয়েলি আসাম টেটৰ বাবে যিসকলে এপ্লাই কৰিছে সেইসকলৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। চ' আপুনি যদি আসাম টেটত এপ্লাই কৰিছিলে তেনেহ'লে প্লিজ ভিডিঅ'টো একেবাৰে লাষ্টলৈকে চাই থাকিব। আৰু এইটো হৈছে পাৰ্ট 3, পাৰ্ট 1 আৰু পাৰ্ট 2 যদি চোৱা নাই তেনেহ'লে প্ৰথমে পাৰ্ট 1 আৰু পাৰ্ট 2 চাই ল'ব পাৰিব, ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। আৰু ভিডিঅ'টো শেষ হোৱাৰ পিছত আপুনি যেইকেইটা মই মানে কুৱেশ্যন আৰু এনচাৰ কৰিম এই ভিডিঅ'টোত সলভ কৰিম বা শ্বেয়াৰ কৰিম, সেই কুৱেশ্যন আৰু এনচাৰ কেইটা আপুনি হোৱাটছআপ গ্ৰুপত পাই যাব। ডিছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, সেই লিংকত ক্লিক কৰি আগতে হোৱাটছআপ গ্ৰুপত জইন হৈ যাব। তাৰপিছত মই আধা ঘণ্টামান পিছত মই এই ভিডিঅ'টো আপলোড হোৱাৰ আধা ঘণ্টা পিছত মই এই মানে কুৱেশ্যন আৰু এনচাৰৰ PDF-টো প্ৰভাইড কৰি দিম। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যন হৈছে বৈদ্যুতিক আধানৰ SI একক কি? বৈদ্যুতিক আধানৰ SI একক কি? এনচাৰ হৈছে বৈদ্যুতিক আধানৰ SI একক এম্পিয়াৰ। নেক্সট কুৱেশ্যন হৈছে তাপৰ SI একক কি? তাপৰ SI একক হৈছে কেলভিন। মনত ৰাখিব এইবোৰ। শক্তিৰ SI একক কি? শক্তিৰ SI একক হৈছে জুল। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে 4 নম্বৰ কুৱেশ্যনটো চাওক। 4 নম্বৰ কুৱেশ্যনটো আছে বল বা ফ'ৰ্চৰ SI একক কি? ফ'ৰ্চৰ SI একক হৈছে নিউটন। নেক্সট কুৱেশ্যন হৈছে কম্পনাংক। কম্পনাংকৰ SI একক কি? কম্পনাংকৰ SI একক হৈছে হাৰ্জ। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে ক্ষমতাৰ SI একক কি? ক্ষমতাৰ SI একক হৈছে ৱাট। ক্ষমতাৰ SI একক ৱাট, মনত ৰাখিব। তাৰপিছত চাপৰ SI একক কি? চাপৰ SI একক হৈছে পাস্কেল। চাপৰ SI একক পাস্কেল। শব্দৰ গতিবেগ কিমান? শব্দৰ গতিবেগ 330 মিটাৰ পাৰ ছেকেণ্ড। 330 মিটাৰ পাৰ ছেকেণ্ড এনচাৰ। তাৰপিছত পোহৰৰ গতিবেগ কিমান? নেক্সট কুৱেশ্যন হৈছে পোহৰৰ গতিবেগ কিমান? এনচাৰ হ'ব পোহৰৰ গতিবেগ হৈছে 3 লাখ কিলোমিটাৰ পাৰ ছেকেণ্ড। 3 লাখ কিলোমিটাৰ পাৰ ছেকেণ্ড হৈছে পোহৰৰ গতিবেগ। নেক্সট কুৱেশ্যন হৈছে শব্দৰ গতিবেগ আটাইতকৈ বেছি ক'ত হয়? পানী, অপশ্যন কেইটা হৈছে পানী, তাৰপিছত ধাতু, বায়ু আৰু শূন্য। এনচাৰ কি হ'ব? এনচাৰ হ'ব ধাতু। নেক্সট কুৱেশ্যন হৈছে আলোকবৰ্ষ কিহৰ একক? আলোকবৰ্ষ সময়, দূৰত্ব, পোহৰ, শব্দ। এনচাৰ কি হ'ব? এনচাৰ হ'ব আলোকবৰ্ষ দূৰত্বৰ একক। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে সময় লাগে, কিমান সময় লাগে? 8 মিনিট 20 ছেকেণ্ড। 8 মিনিট 20 ছেকেণ্ড লাগে সূৰ্যৰ পৰা পৃথিৱীলৈ সূৰ্যৰ পোহৰ আহোঁতে। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে ইলেক্ট্ৰনৰ আধান হ'ল, ইলেক্ট্ৰনৰ আধান হ'ল ঋণাত্মক। এইটো মনত ৰাখিব, ইলেক্ট্ৰনৰ আধান হ'ল ঋণাত্মক আৰু প্ৰোটনৰ আধান হ'ল ধনাত্মক। ইলেক্ট্ৰনৰ ঋণাত্মক, প্ৰোটনৰ ধনাত্মক। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে নেক্সট কুৱেশ্যন হৈছে নিউটনৰ কাঁহী এখন তীব্ৰ বেগে ঘূৰালে কি ৰং দেখা যায়? এনচাৰ হ'ব বগা। তো আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। আৰু হোৱাটছআপ গ্ৰুপত যদি জইন হ'ব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত লিংক আছে, লিংকত ক্লিক কৰিলেই অতি সহজে হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰিব। আৰু এই ভিডিঅ'টো আপলোড হোৱাৰ আধা ঘণ্টা পিছত মই হোৱাটছআপত এই কুৱেশ্যন আৰু এনচাৰৰ PDF-টো প্ৰভাইড কৰি দিম। থেংক ইউ ছ' মাছ আজিৰ ভিডিঅ'টো চোৱাৰ বাবে।